হেল্ল' এভৰিৱান, কালি নিশাৰে ভাত অলপ আছিল, পানী দি থৈ দিছিলোঁ। তাৰ বাবে মই বেঙেনা এটা লৈছোঁ, নহৰু ভৰাই, লগত বিলাহীও এটা দি মই গেছতে পুৰি লৈছোঁ। যিহেতু মই পিটিকা বনাম, বেঙেনা পিটিকা, বিলাহী পিটিকা বনাম। কণী এটা গেছত মই কণী দুটা বইল কৰি লৈছোঁ, কঁঠাল গুটি কেইটামানো দি দিছোঁ আৰু আলু দুটুকুৰাও দিছোঁ। সেয়াও মই পিটিকা বনাম। পঁইতা ভাতৰ লগত পিটিকা খাই বহুত ভাল লাগে। আপোনালোকেও বাৰু কি খায় বাৰু জনাবচোন পঁইতা ভাতৰ লগত। এই চাকবোৰ হৈ গ'ল। কণী বইল, বিলাহী, আলু, কঁঠাল গুটি, কেঁচা পিঁয়াজ, বেঙেনা, কেঁচা ধনিয়া পাত আৰু জলকীয়া। এই চাক পঁইতা ভাত মই তাত অলপ কেঁচা মিঠাতেল দিছোঁ, পিঁয়াজ এটুকুৰা দিছোঁ, কেঁচা জলকীয়া এটা দিছোঁ আৰু নেমু এটুকুৰা দিছোঁ। এতিয়া মই আলু পিটিকা কৰিছোঁ। তাৰ বাবে মই অলপ কেঁচা ধনিয়া পাত দিম। দিছোঁ কেঁচা ধনিয়া পাত, কেঁচা জলকীয়া, কেঁচা পিঁয়াজ, কেঁচা মিঠাতেল আৰু নিমখ দি পিটিকা বনালে বহুত ধুনীয়া লাগে। আৰু লগত কণী এফালো দি দিছোঁ। কণী দিলে আৰু বেছি সোৱাদটো হয় আলু পিটিকাৰ লগত। ঠিক তেনেদৰে মই বিলাহী এটাও পুৰি লৈছিলোঁ। তাতো মই কেঁচা ধনিয়া পাত, কেঁচা পিঁয়াজ, জলকীয়া, কেঁচা মিঠাতেল আৰু নিমখ দি পিটিকা কৰি লৈছোঁ। ঠিক তেনেদৰে মই বেঙেনাও পিটিকা কৰি লৈছোঁ। পিঁয়াজ, জলকীয়া, কেঁচা মিঠাতেল, কেঁচা পিঁয়াজ, ধনিয়া পাত দি মই বেঙেনাও পিটিকা কৰি লৈছোঁ। ঠিক তেনেদৰে মই কঁঠাল গুটিও পিটিকা কৰি লৈছোঁ। মোৰ কঁঠাল গুটি খুবেই প্ৰিয়। চব পিটিকা কৰি লৈছোঁ। এই পঁইতা ভাত মোৰ ৰেডি হৈ গ'ল। তাৰ লগত মই আলু আৰু কণী পিটিকা দিছোঁ, বেঙেনা পিটিকা দিছোঁ, কঁঠাল গুটি পিটিকা দিছোঁ, বইল কণী দিছোঁ। আৰু বিলাহী পিটিকা দিছোঁ। ঠাণ্ডা আহিয়ে গ'ল, গৰম গ'লেই আৰু আগতে খাব লাগিছিল, কিন্তু মোৰ খাব মন গৈছে দেখি আজি এনেধৰণে বনালোঁ। পঁইতা ভাত মোৰ খুবেই প্ৰিয়। আপোনালোকৰ প্ৰিয় হয় নেকি জনাবচোন।